যদি সুখৰ কাৰণে ভগৱানক ধন্যবাদ নিদিয়ে, তেন্তে দুখৰ কাৰণেও ভগৱানক জগৰীয়া কৰিব নালাগে। কোনোবাই আমাৰ বেয়া কৰিব বিচাৰিলে তেওঁলোকৰ কৰ্মত লিখা হ'ব। আমি সেইবিলাক চিন্তা কৰি কৰ্ম আৰু সময় দুয়োটা নষ্ট কৰিব নালাগে। কেৱল তেজৰ সম্পৰ্ক থাকিলেই কোনো আপোন হৈ নাযায়। প্ৰেম, বিশ্বাস, সহযোগ আৰু সন্মান এই সকলোবিলাক এনেকুৱা কিছুমান ভাৱ যিয়ে পৰকো আপোন কৰিব পাৰে। হয়তো মোৰ ওচৰত সকলোবিলাক নাই, কিন্তু ভগৱানে মোক সেই সকলোবিলাক দিছে যিবিলাক মোৰ দৰকাৰ। মই ইয়াৰ কাৰণে ভগৱানৰ প্ৰতি কৃতজ্ঞ। সঁচা বন্ধু সেইজনহে যি সেই সময়তো আপোনাৰ ওচৰত থিয় হৈ থাকে যেতিয়া গোটেই পৃথিৱী আপোনাৰ বিৰুদ্ধে থাকে। যদি আপুনি খঙৰ সময়ত ধৈৰ্য ধৰিব পাৰে, তেন্তে আপুনি অতি কমেও 100টা দুখেৰে ভৰি থকা দিনৰ পৰা ৰক্ষা পাব। সময়ৰ লগে লগে সকলোকে সলনি হোৱা দেখিব, কিন্তু ভগৱানৰ শৰণত থাকিলে সময়ক নিজে সলনি হোৱা দেখিব। জীৱনত বহুতবিলাক পোৱা যায়, কিন্তু আমি হিচাপ সেইবিলাকৰহে ৰাখোঁ যিবিলাক আমি প্ৰাপ্ত কৰিব নোৱাৰোঁ। সময় কেতিয়াও ৰৈ নাথাকে। আজি যদি বেয়া চলি আছে, হয়তো কাইলৈ ভাল চলিব। আপুনি কেৱল নিস্বাৰ্থভাৱে কৰ্ম কৰক, মাত্ৰ সেয়াহে আপোনাৰ হাতত আছে। ৰাৱণৰ জীৱনৰ পৰা আমি এটা কথা শিকিলোঁ যে নিজৰ ৰহস্য সদায় সকলোৰে পৰা গোপন কৰি ৰাখিব লাগে, লাগিলে সেয়া বন্ধু হওক বা নিজৰ ভাই হওক। সুখ সেইসকল মানুহৰ ওচৰলৈ কেতিয়াও নাহে যাৰ ওচৰত আগতীয়াকৈ থকা বস্তুৰ কাৰণে কৃতজ্ঞ নহয়। সংকল্প হৈছে কৰ্মৰ বীজ। সেইকাৰণে সদায় সংকল্পৰ ওপৰত চিন্তা কৰিব। বাৰে বাৰে আপত্তি কৰি থকাতকৈ মৌন হৈ থাকক, কাৰণ য'ত প্ৰভাৱ পৰা বন্ধ হৈ গ'ল তাত আপত্তি কৰি থাকি লাভ নাই। যিটো আনন্দ শান্ত হৈ থাকি মৌন হৈ থকাত আছে, সেয়া আপত্তি কৰি থকাত নাই। কিছুমান মানুহৰ দৃষ্টিত তুমি কেতিয়াও ভাল হ'ব নোৱাৰা। যিমানেই তুমি তেওঁলোকৰ কাৰণে ভাল কৰা, তেওঁলোকৰ দৃষ্টিত তুমি সদায় বেয়া হৈয়ে থাকিবা। যি মানুহে তোমাক সময় দিয়া দৰকাৰী বুলি নাভাবে, তুমি কি ভাবিছা? সেই মানুহজনে তোমাক লগ দিব। যদি আপুনি জোখতকৈ বেছিকৈ কয়, তেতিয়া আপোনাৰ মূল্য কেতিয়াও নাবাঢ়ে। আপোনাৰ বেয়া সময়ে আপোনাক সেইটো জ্ঞান দিব পাৰে যিটো আপুনি আৰু ক'তো বিচাৰি নাপায়। মানুহৰ কাৰণে দৰকাৰী মৌলিক গুণ হৈছে নিজৰ প্ৰতি নিষ্ঠাৱান হোৱা, নিজৰ কৰ্ম, আৱেগ আৰু নিজৰ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱা। প্ৰত্যেক সপোনৰ কাৰণে টোপনি লাগে, টোপনিৰ কাৰণে লাগে ভাগৰ, আৰু ভাগৰৰ কাৰণে লাগে পৰিশ্ৰম। বিপদতকৈ বেছি অনুভৱ শিকোৱা কোনো বিদ্যালয় এতিয়ালৈকে খোলা নাই। উপদেশ সকলোৰে শুনিব, কিন্তু কৰিব সেইটোহে
যিটোক আপোনাৰ সাহস আৰু বিবেকে সমৰ্থন কৰে। ধৈৰ্য হৈছে সেইজোপা গছ যাৰ শিপা তিতা কিন্তু ইয়াৰ ফল সদায় মিঠা হয়। যিটো ভয়ৰ কাৰণে আত্মবিশ্বাসৰ হানি হয়, সেইটো ভয়ক অতি সোনকালে শেষ কৰিব লাগে। একান্তই হৈছে তোমাৰ স্বভাৱ। তুমি অকলে জন্ম হৈছা আৰু অকলেই মৰিবা। অৰ্জুনে মাত্ৰ এটা নিৰ্ণয়ে লৈছিল যে শ্ৰীকৃষ্ণক লাগে। তাৰ পাছত সকলো নিৰ্ণয় স্বয়ং প্ৰভু শ্ৰীকৃষ্ণই কৰিছিল। সময় যেতিয়া সলনি হয় তেতিয়া সকলোবিলাক সলনি কৰি দিয়ে। সেইকাৰণে ভাল সময়ত অহংকাৰ নকৰিব আৰু বেয়া সময়ত ধৈৰ্য নেহেৰুৱাব। মিছা যদি কওঁ মোৰ ওচৰত সকলো আছে, কিন্তু সঁচা যদি কওঁ মোৰ ওচৰত ভগৱান তোমাৰ বাহিৰে কোনো নাই। আত্মবিশ্বাস হৈছে জীৱনৰ সকলোতকৈ সুন্দৰ ৰাতিপুৱা, যিয়ে আপোনাক গোটেই দিনটো সুন্দৰ কৰি ৰাখে। মানুহে খঙক প্ৰেমেৰে, পাপক সদাচাৰে, লোভক দানেৰে আৰু মিছাক সত্যৰে জিকিব পাৰে।